আশা কৰোঁ সকলো ভালেই আছে। আজি কেইবাদিনো ভিডিঅ' দিবই হোৱা নাই বাৰু। এতিয়া গা পা ধুই ভাবিলোঁ অকণমান কিবা এটা কৰোঁ আৰু আচলতে ঘৰলৈ গৈছিলোঁ। ঘৰৰ পৰা আহি মানে মনবোৰ ভালেই নালাগে দেখোন। ঘৰত মনে নবহে আৰু কাপোৰ কানিবোৰ খেলি মেলি হৈ থাকে। সেইবোৰ জাপতে কৰোঁতে দিনটো সময়টো গুচি যায়গৈ। আজি ভাবিলোঁ কিবা এটা অকণমান কৰোঁ আৰু বতৰো ডাৱৰীয়া। আমাৰ ফালে কিন্তু বহুত বৰষুণ দিছে। আপোনালোকৰ ফালে দিছেনে? আজি কি কৰিম কি নকৰোঁ সকলো দেখুৱাই যাম, চাই যাব। যদি ভাল পায় সকলোৱে লাইক এটা কৰি দিব আৰু। ৰঙালাও বনাইছোঁ আজি, বতৰ ভাল যে। গৰমত ৰঙালাও খাব নোৱাৰি। আজি ঠাণ্ডা দেখি অকণমান ৰঙালাও চব্জি বনালোঁ ব্ৰেকফাষ্ট। এইফালে অকণমান ডিম বনাই লৈছোঁ আৰু এইফালে ৰঙালাও ভাজি আছোঁ আৰু ৰাতিপুৱাৰ কাৰণে। মিষ্টাৰে মানে ৰঙালাও ভাজি নাখায়, চুগাৰ আছে যে, তাতে অকণ ডিম ভাজি দিছোঁ তেতিয়া। এইফালে মোৰ হেল্পাৰ এজনীয়ে ডিম ভাঙি আছোঁ। খুৱাই দিম আৰু মই আজি বিয়া খুৱাই দিম। আজি ৰুটিকে খা দেই, খালি সেইডাল কাণতে লগাই থাক। খুৱাই দিওঁ অকণমান ল'ৰাটো, আমাৰ কেঁচুৱা গৰম আছে কিন্তু মই গমে গমে খুৱাই দিম। খা জলদি, মিছ আহিব এতিয়া। অলপ উচলাচোন, অলপ উচলা, অকণমান উচলাই যা, মিছ আহিব এতিয়া। জলদি জলদি মই খোৱালে জলদি জলদি খাব লাগিব। এফালে আমাৰ বুঢ়াই খাই আছে। খাই বৈ আজৰি হ'লোঁ। এতিয়া আজৰি হৈ আজি একুৱাৰিয়ামটো চাফা কৰিম। মানে ইমান লেতেৰা হৈছে পানীখিনি, কেনেকৈ চাফা কৰি আছোঁ দেখুৱাই। পাম্প কৰি সেইটো পানীটো আৰু অলপ ঘঁহিব লাগিব কাপোৰ। মাছখিনি নোলোৱাকৈ চাফা কৰোঁ। আচলতে গোটেইটো উলিয়াই চাফা কৰিলে বহুত টাইম লাগিব। আজি বতৰটো ডাৱৰীয়া, ইমান কৰিবলৈও মন যোৱা নাই। এনেকৈ আজি অলপ চাফা কৰি দিওঁ। পানীখিনি বহুত লেতেৰা, নহ'লে মাছখিনি মৰি যাব যে। এনেকুৱা এখন লৈ চাফা কৰিছোঁ, কাপোৰ দি নগ'লে। এইফালে মোৰ পিচ লিলিজোপা ফুলি আছে। এই মাছকেইটা জঁপি আছে চা, মাছটো উলিয়াই নল'লে বৰ দিগদাৰ হয়। চফা হৈছে নে? গোটেই খেলাই হৈ গ'ল। নজপিয়াবি ৰ, পানী দিছোঁ ন। এই ডাঙৰটো বেছি দিগদাৰ কৰি থাকে। এই ওপৰলৈ জপিয়াই দিছে। এই পানীটো পেলাই দিয়ে, ডাঙৰ সেইটো পানীটো পেলাই আৰু অলপমান পানী পেলাব লাগিব যে। পানী পাইপটো অহাই নাই ওচৰত, অলপ ঘঁহিলৈ ল'লোঁ, পানী দি চফা কৰি দিছোঁ অকণমান। তুমি এইটো ধৰা, পাথৰবোৰ এনেকৈ চাফা কৰিছোঁ আজি। গোটেইখিনি এতিয়া নাই, গোটেইখিনি উলিয়ালে মাছখিনিও বাহিৰত উলিয়াব লগা হয়। এতিয়া মাছখিনি উলিয়ালে টাইমটো বেছি লাগিব, সেইকাৰণে এনেকৈ চাফা কৰি দিছোঁ অলপ। পাপৰখিনি অলপ এনেকৈ ধৰিছোঁ। অলপ অলপ চাফা হ'ল। এতিয়া এইকেইটা অকণমান দৰৱ দি দিম মাছৰ। হৈ গ'ল মোৰ একদম নহয়। আজি মাছকেইটাই বেলেগ ভাল পাইছে কিন্তু লেতেৰা হৈ আছিলে যে।
দি দিলোঁ এতিয়া সিহঁতৰ ক্ৰিয়াম চফা কৰি অলপ ৰখি মেলি এতিয়া চিকেন বনাম বুলি ভাবিছোঁ আজি ব্ৰইলাৰ বেটাই আমাৰ লোকেল চিকেন ইমান ভাল নাপায় সেইকাৰণে ব্ৰইলাৰ বনাম বুলি ভাবিছোঁ কেনেকৈ বনাওঁ চাওকচোন মোৰ ষ্টাইলত কেনেকৈ বনাইছোঁ ইমান ভালকৈ নাজানো বাৰু তথাপিতো বনাওঁ আৰু প্ৰথমে অকণমান তেলখিনি গৰম হোৱাৰ আগতে অকণমান চেনি দি দিছোঁ মই কালাৰটো ধুনীয়া আহে চেনি শুকান জলকীয়া দিছোঁ অকণমান ফোৰণ দি দিছোঁ পাঁচফোৰণ অকণমান দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত সৰু আদা দি দিছোঁ হালধি গুড়ি দিছোঁ অলপ কাশ্মীৰী মিৰ্চ দিছোঁ অলপ জিৰা গুড়ি দিছোঁ অকণমান সয়া চচ দিছোঁ সয়া চচ 2 চামুচ ফ্ৰাই দিছোঁ টমেটো চচ দিছোঁ 2 চামুচ ধৰক চামুচ দিছোঁ এনেকৈ ভাজিলোঁ অলপ তেজপাত দিছোঁ কেঁচা তেজপাত আছিলে কেঁচা তেজপাত ঘৰৰ পৰা লৈ আহিছিলোঁ অলপ মিট মছলা দিছোঁ অলপ মছলাটো সিজিবৰ কাৰণে পানী দি দিছোঁ মছলাখিনি ভাজি লৈ যেতিয়া তেলখিনি ওপৰত আহি যাব তেতিয়া মাংস দিম মছলাখিনি এনেকৈ তেলটো ওপৰলৈ ওলাই আহিলে তাৰপিছত মই কেপচিকাম কাটি লৈছিলোঁ সেইখিনি দি দিছোঁ নিমখ দিছোঁ আন্দাজমতে মছলাটো এনেকুৱা হৈ আহিছে ৰংটো মাংসখিনি এতিয়া ঢালি দিছোঁ
বেছি হ'ল অলপ কমাই দিছোঁ মাংসত মানুহ 3টাহে ইমানখিনি মাংসত মচলাকৈ ঢালি দিলোঁ পটকৈ আলু দি দিছোঁ এতিয়া মাংসখিনি ভাজি হোৱাৰ পিছত কমকৈ সিজিবলৈ দিম নেকি অকণমান গৰম মছলা দি দিছোঁ হৈছে গা মাংস বেছি দিয়া নাই অকণমান দিছোঁ গৰম মছলা এতিয়া মই চিকেন মোৰ ষ্টাইলত বনোৱা চিকেন দেখিবলৈ কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব কিন্তু দেই ভাত পানী খাই অকণমান আজি বিচনাত পৰিলোঁ ইমান বতৰটো বেয়া ঠাণ্ডা বৰষুণ পৰিছে ঠাণ্ডা পৰি গ'ল মানে আমাৰ ফালে এতিয়া আবেলি খাবলৈ সেইদিনাখন মাৰ ঘৰৰ পৰা আহোঁতে লেটা পোক লৈ আহিছিলোঁ লেটা পোক বুলি কয় সেইটো কেনেকৈ বনাই নাজানো বাৰু মই এনেই অকণমান পিঁয়াজ দি ভাজিম আৰু কেনেকৈ ভাজিছোঁ দেখুৱাইছোঁ আৰু খাই কিন্তু বহুত ভাল লাগে মই আপোনালোকে খাই ভাল পায়নে কমেণ্ট কৰি জনাব কিন্তু প্ৰথমে তেল দি লৈছোঁ কেৰাহীতে হালধি গুড়ি দিছোঁ লেটাখিনি আৰু অলপ কেঁচা জলকীয়া দুটামান দিছোঁ মই এনেকৈ বনাওঁ বেলেগ ধৰণে বনাব নাজানো বাৰু আমি খাই খুব ভাল পাওঁ বহুত লেটা বস্তু মোৰ পলু বনোৱা হৈছে পলু খাবা পলু কয় আৰু ম'ম' আনিছিলে পাপাই এয়া হৈছেগৈ আৰু ফ্ৰাই এয়া পলু ফ্ৰাই হৈ গ'ল মোৰ লগতে আবেলি এয়া ম'ম' খাম হোটেলৰ পৰা আনিছে কিন্তু দেই এয়া হোটেলৰ এতিয়া খাই লওঁ দেই ম'ম' খাওঁ লগতে এৰি পলু একে মজা লাগে খাই পৰিৱেশটো আমাৰ এনেকুৱা আজি বতৰটো ইমানেই বেয়া বৰষুণ আপোনালোকৰ ফালে দিছে নাই আমাৰ ফালে কিন্তু বহুত বৰষুণ তেনেকৈ পাতৰ গাড়ীয়ে গধূলি হ'লে চাই থাকিবলৈ ভালে লাগে কিন্তু থাকিবলৈ বিৰাট অশান্তিকৰ বৰষুণ এইফালে আজি পূৰা পাত আহিছে এওঁলোকে এইফালে ৱেট ব্ৰিজত বহি আছে বেলেগ এদিন ভিডিঅ' কৰি দেখুৱাম কেনেকৈ চাহ বনাই বাৰু ৰাতি পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা লাগিলে চাই জনাবচোন মোৰ ফুলবোৰ আৰু বৰষুণ দিছে শেষ হৈ যাব এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ বাই বাই শুভৰাত্ৰি